Assam Jatiabadi Yuva Chatra Parisamati AJYCP Bokajan Regional Committee Atumpen Patumi Nipai Inkora Phoni CCI Adung Bokajan AJYCP me Thangasai Hemalong Anikang Sampor Pai Pho Apor Phirangkia Mai Kangnipon Phirangkia Mai along AJYCP CEC Klembang G2 Phukon Pen Kaningje Ponke Non Malong Karbiang Long Pen Nagaland Ahoy Lahorijan along Broiler Avo Wholesaler Alam Pinang Birta long lapen social media long hai hui pen kilong dun alam long Lahorijani long web adimalong si Karbiang long Autonomous Council Taxation Department atum NOC mate license permit ki pia jok ki claim ke damatum angbong kasiksak nang dokok lo pusi alam klang ponlo lasi laso alam lason ko puson si nang keman long lok ma pusi ningje ladak komat si ke chok chema adai ki dotuma phan aron ting pen Kilang tali ponang pusi ningje pon. সংবাদ মাধ্যমে এটা কথা আমি জনাব বিচাৰিছো যে এক নম্বৰতে যে জনৈক বগ্ৰমপুৰী এজন ব্যক্তিয়ে যে আমি অভিযোগ শুনিছো জনৈক তেখেতে যি কিছুমান দালালৰ চক্ৰৰ জৰিয়তে জনৈক দিন কিছুমান এনেকৈ আমি শুনিছো বিশেষ ব্যক্তিৰ সহযোগত এই গাড়ীসমূহ যিবোৰ অন্তৰ জিলাৰ বা আমাৰ ইয়াৰ পৰা যিসমূহ গাড়ী যায় তাৰ গাড়ীৰ পৰা কিছুমান অবৈধভাৱে ধন সংগ্ৰহ কৰে বুলি অভিযোগ উঠিছে এই ক্ষেত্ৰত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কাৰ্বি আংলঙৰ জিলা প্ৰশাসন আৰক্ষী অধীক্ষক উপায়ুক্ত মহোদয়কে আদি কৰি পেলাই প্ৰশাসনক এই ক্ষেত্ৰত উচিত তদন্ত কৰি তথা পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দাবী জনাইছোঁ। ২ নম্বৰতে আমি আৰু এটা ৩ নম্বৰতে কথা ক'ব বিচাৰিছোঁ যে এই সমূহৰ যদি এনেকৈ যদি অবৈধভাৱে ধন সংগ্ৰহ কৰে তেতিয়াহ'লে অনাগত দিনত এই জনসাধাৰণে যি টেক্স যিবোৰ কথা কোৱা হৈছে তাত কিন্তু কৰকাতালত চৰকাৰক দিব লাগিবই কিন্তু অবৈধভাৱে আৰু যিবোৰ ধন সংগ্ৰহ কৰাৰ ফলত কিন্তু গাড়ীৰ প্ৰতি যি টকা সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে Bokajan Penanantirang Karbiang Long Live